অসম সত্ৰ মহাসভাৰ বাক্সা জিলা সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ লগতে বিশেষ সাধাৰণ সভাখন আজি বাক্সাৰ হালবাৰীৰ আনন্দ বজাৰৰ নিকটৱৰ্তী পাটলা ৰাখল গোসাই নামঘৰ প্ৰাংগণত দিনজোৰাকৈ অনুষ্ঠিত হয়। অসম সত্ৰ মহাসভাৰ বাক্সা জিলা সমিতিৰ সভাপতি ডিম্বেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অসম সত্ৰ মহাসভাৰ উপসভাপতি মণ্টু ওজা, সম্পাদক ধীৰাজ দেউৰী, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, গোৱাগাছা সত্ৰৰ সত্ৰাধিকাৰ টিকেন্দ্ৰজিৎ অধিকাৰী, বাহবাৰী সত্ৰৰ সত্ৰাধিকাৰ জয়ন্ত পাঠকে অতিথিৰূপে উপস্থিত থাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শেৰে পৰিচালিত অসম সত্ৰ মহাসভাৰ লক্ষ্য, উদ্দেশ্য আৰু বৃহত্তৰ অসমীয়া জাতি উত্তৰণত গ্ৰহণ কৰা ভূমিকাৰ ওপৰত বহল ব্যাখ্যাৰে বক্তৃতা প্ৰদান কৰে। বৰপেটাত আমাৰ শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুগৰাকীৰহে প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে, কিন্তু শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুগৰাকীৰ বাহিৰেও আমাৰ হৰিদেৱ গুৰুজনা আৰু দামোদৰদেৱ গুৰুজনাৰ যিটো প্ৰচাৰ আৰু প্ৰসাৰ, সেইখিনি প্ৰচাৰ আৰু প্ৰসাৰো আমাৰ সত্ৰ মহাসভাৰ লগত জড়িত আৰু সেই আদৰ্শ আৰু প্ৰচাৰ আৰু প্ৰসাৰখিনি আমি আৰু পিছৰ পৰ্যায়ত আমি আগবঢ়াই নিয়াৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। সভাৰ অন্তৰ্গত বাক্সা জিলা সত্ৰ মহাসভাৰ আজি 19 জেঠ 1431 ভাস্কৰাব্দ 2 জুন 2024 ইং তাৰিখ ৰবিবাৰে পাটলা ৰাখল গোসাই নামঘৰ প্ৰাংগণত বাক্সা জিলা সত্ৰ মহাসভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয় আৰু এই সভাতেই বাক্সা জিলা সমন্বিত যুৱতীৰ্থৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়। অসম সত্ৰ মহাসভাই যিটো নীতি আদৰ্শ উদ্দেশ্য আগত ৰাখি অসম সত্ৰ সভা গঠন কৰিছিল, ঠিক একেই উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি বাক্সা জিলা সত্ৰ মহাসভাই অসমৰ মহাপুৰুষ শ্ৰী শ্ৰী মন্ত শংকৰদেৱ গুৰুজনা, শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা, শ্ৰী শ্ৰী হৰিদেৱ গুৰুজনা আৰু শ্ৰী শ্ৰী দামোদৰদেৱ গুৰুজনাৰ যি লক্ষ্য উদ্দেশ্য আৰু আদৰ্শ আগত ৰাখি অসম সত্ৰ মহাসভাই কাম কৰি আহিছে, সেই একেইখিনি আদৰ্শ আৰু লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি বাক্সা জিলা সত্ৰ মহাসভায়ো আমি অসমীয়া সমাজ জাতি গঠনৰ কাৰণে যিখিনি কৰ্তব্য আৰু দায়িত্ব আমি পালন কৰিব লাগে, সেইখিনি পালন কৰিব পাৰিছোনে পৰা নাই, তাৰ কাৰণে আজি কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। আৰু এই কাৰ্যনিৰ্বাহক সভাতে বিভিন্নজনে ভকত বৈষ্ণৱ বাপ বান্ধৱ আই মাতৃ আৰু যুৱ সতীৰ্থসকলে নিজৰ মতামত প্ৰদৰ্শন কৰে আৰু নিজৰ মতামত দাঙি ধৰে। এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাতেই আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত নিৰ্মল অধিকাৰী বাপ আৰু গোৱাগাছা সত্ৰৰ সত্ৰাধিকাৰ মাননীয় শ্ৰীযুত টিকেন অধিকাৰী বাপ আৰু উজান বাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত জয়ন্ত পাঠক বাপদেৱে আহি আমাৰ সভাত উপস্থিত হৈ আমাক কিছু তেওঁলোকৰ ধৰ্মীয় নীতি নিয়মৰ ওপৰত আমাৰ লগত যুক্তিযুক্ত সহকাৰে আমাৰ মতামত প্ৰদৰ্শন কৰে। এই সভাতে উপস্থিত আছিল আমাৰ অসম সত্ৰ মহাসভাৰ উপসভাপতি মণ্টু ওজা ডাঙৰদেৱ আৰু এই সভাখন অনুষ্ঠিত হৈছিল আমাৰ বাক্সা জিলা সত্ৰ মহাসভাৰ সভাপতি মাননীয় শ্ৰীযুত ডিম্বেশ্বৰ দাস ডাঙৰীয়া বাপৰ সভাপতিত্বত আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল আমাৰ বাক্সা জিলা সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক শ্ৰীযুত চৈতন্য দাস বাপদেৱে। নতুনকৈ আজি আমাৰ বাক্সা জিলা সত্ৰ মহাসভাৰ সমন্বিত যুৱতীৰ্থ সমিতিখন গঠন কৰা হ'ল আৰু এই সমন্বিত যুৱতীৰ্থখনত বাক্সা জিলাৰ সমূহ ভকত বৈষ্ণৱ বাপ বান্ধৱ আৰু যুৱ সতীৰ্থসকলৰ সৰ্বসন্মতি মৰ্মে নিকুঞ্জ কলিতা ডাঙৰীয়াক সভাপতি আৰু সঞ্জয় দাস ডাঙৰীয়াক কাৰ্যকৰী সভাপতি আৰু কপিল দেৱনাথ ডাঙৰীয়াক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি 49জনীয়া এখন পূৰ্ণাংগ কমিটি গঠন কৰা হয়।